বালাপাৰাৰ পৰা চাপতগ্ৰামলৈ মানুহ কিছুমান নাৱেদি অহা যোৱা কৰিব লগা হয়। আজি যেতিয়া নাৱত মানুহবিলাক গৈ আছিলে প্ৰায় 3মান বজাত এখন নাও নদীৰ মাজতে বালিত অলপ লাগি ধৰিছিল আৰু তাত অলপ ঝাটকা মৰাত তাৰ পৰা 4জন ল'ৰা ছোৱালী পৰি যায়, ছাত্ৰ ছাত্ৰী পৰি যায়। তাৰে 3জনক উদ্ধাৰ কৰে ৰাইজে, কিন্তু এগৰাকী ছোৱালীক উদ্ধাৰ কৰিব নোৱাৰে। যিগৰাকীক উদ্ধাৰ কৰিবৰ কাৰণে বৰ্তমান প্ৰচেষ্টা চলাই থকা হৈছে। অলৰেডি ছোৱালীগৰাকীৰ নাম হৈছে মুস্কুৰা ৰহমান, তেওঁ বালাপাৰাৰ নিবাসী। আৰু উদ্ধাৰৰ কাৰণে অলৰেডি ইয়াতে SDRFৰ টীম উপস্থিত হৈছেহি, বহুত আগতে উপস্থিত হৈছেহি আৰু তেওঁলোকে প্ৰচেষ্টা চলাই আছে। 3জনৰ 2জন সুস্থ অৱস্থাত আছে, এজনক কোকৰাঝাৰ মেডিকেললৈ ৰেফাৰ কৰিছে বুলি গম পাইছোঁ। ইয়াত একচুৱেলি কোনো ধৰণৰ এইটো মানে অথৰাইজ ভাত নহয়, তো আনঅথৰাইজলি কৰি আছিলে বুলি আমি গম পাইছোঁ। যিহেতু এটা মই যেতিয়া এইটো জেগাত আছোঁ, এইটো ধুবুৰী হয়, তো মই ধুবুৰী জিলাৰ নহয়, মানুহবিলাক ধুবুৰী জিলাৰ পৰা তালৈ গৈ আছিলে। আনঅথৰাইজ ঘাট বুলি আমি গম পাইছোঁ। তো সেইটো এটা কিন্তু ৰাইজৰ অসুবিধা হয় বুলি আমি গম পাইছোঁ, যিহেতু এখন বাঁহৰ দলং আছিলে, বাঁহৰ দলংখন ভাগি গৈছে। আজি কি হৈছে আপোনালোকৰ ঘাটত? আজি আমাৰ ঘাটত আমাৰ এইখন ঘাট বহুত দিন ধৰি চলি আছে। বাৰিষা কালত নৌকা চলে আৰু খৰালি দিনত এখন বাঁহৰ চাকু বনোৱা হয়। বাৰিষা কাল আহিছে, এতিয়া আমাৰ নৌকা দি স্কুলত ছাত্ৰ ছাত্ৰী, গাঁৱৰ মানুহ, বালাপাৰা গাঁৱৰ মানুহ অহা যোৱা কৰি থাকে চাপতগ্ৰাম বজাৰত। আজি আবেলি স্কুল ছুটি হোৱাৰ পিছত স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে মানে নৌকাদি পাৰ হওঁতে নৈৰ মাছ বৰাবৰ গৈ নৌকাখন অলপ ধাক্কা লাগি 4জন ছাত্ৰী পানীত পৰি যায়। 3জন ছাত্ৰীক উঠোৱা হয়, এজন ছাত্ৰী যে অপৰ ছাইডত পৰিছিল এইটো দেখাই পোৱা নাই, যাৰ কাৰণে এটা ছোৱালী নোহোৱা হৈ আছে বৰ্তমান। চৰকাৰক কি অনুৰোধ জনাব? চৰকাৰকতো আমি প্ৰতি বছৰে যেতিয়া ইলেকশ্যনৰ সময়ত MLA বা MCLA বা MP আহি আমাক প্ৰতিশ্ৰুতি দি যায় যে আমি এইখন ঘাট আমি ব্ৰিজ বনাই দিম, কিন্তু আজিলৈকে কোনো নেতা মন্ত্ৰীয়ে ব্ৰিজখন বনোৱাই দিয়া নাই, যাৰ ফলত আমি বালাপাৰা ৰাইজে বহুত অসুবিধা ভোগ কৰি আছোঁ। যে আমাৰ যে চাপতগ্ৰাম ৰেল ব্ৰিজ আছে, ৰেল ব্ৰিজ দি মানুহ যদি অহা যোৱা কৰি থাকে, তাতো মানুহ পৰি বহুত মানুহৰ মৃত্যু হৈছে। আমি চৰকাৰক এইটো অনুৰোধ কৰোঁ যাতে চৰকাৰে এই ঘাট বন্ধ কৰি দি এখন ব্ৰিজৰ ব্যৱস্থা কৰি দিয়ে, নহ'লে আমাৰ বালাপাৰা ৰাইজৰ প্ৰায় 1000তকৈও অধিক স্কুলৰ ছাত্ৰ ছাত্ৰী বহুত অসুবিধা ভোগ কৰি আছে।